তোমালোকে কথা পাতা মই চাহ তালৈকে পঠাই দিম বহক তুমি বহা নাৰ্ভাছ কৈছা নেকি নাই কৰা কিয় কৰিম ঠিকেই কিমানৰ লগত চাগে এনেকৈ কথা পাতিবলগীয়া হৈছে নহয় জানো আই আণ্ডাৰষ্টেণ্ড ছোৱালীবোৰৰ এইখিনি ফেচ কৰাৰ বাহিৰেতো উপায় নাই ন ঠিকেই কৈছে চোৱা মই তোমাক এটা কথা আগতীয়াকৈ কৈ থওঁ বেয়া নাপাবা নাই নাপাওঁ কওক মোৰ মানে বিয়া পাতিবলৈ একদম মন নাই এই ঘৰৰ মানুহৰ হেঁচাতে তোমাক চাবলৈ আহিছোঁ তোমাক দেখি ভাল লাগিছে বাৰু কিন্তু তথাপিও তুমি বৰ আশা নকৰিবা তাৰমানে আপুনি না ক'ব ঠিক না ক'ম বুলি কোৱা নাই তোমাক কেইটামান কথা সুধিম উত্তৰকেইটা যদি ভাল লাগে কিবা এটা আশা কৰিব পাৰা আৰু হ'ব আপুনি যি সোধে সুধিব পাৰে মই ৰেডি আছোঁ চোৱা ময়ো চিধা চিধিকৈ কথা কোৱা মানুহ কথাবোৰ চিধা চিধিকৈ সুধিম তুমিও চিধা চিধিকৈ উত্তৰ দিলে ভাল পাম হ'ব বাৰু এতিয়া কোৱাচোন তুমি এতিয়া কি কৰি আছা আপোনাৰ লগত কথা পাতি আছোঁ নহয় মানে পঢ়ি আছা নে জব কৰি আছা সেইটোহে সুধিছোঁ অঁ জব কৰি আছোঁ কিয় আপোনাৰ মায়ে আপোনাক মোৰ কথা কোৱা নাই নেকি কৈছিল চাগে মইহে পাহৰিলোঁ দিনটোত কিমান ছোৱালীৰ প্ৰপ'জেল আহে কিমানৰ কথা কয় কিমানক মনত ৰাখিম অঁ সেইটো হয় বাৰু ছ'চিয়েল মিডিয়াত আছা নে মানে ইনষ্টা FB সেইবোৰত সময়ে নাপাওঁ আছানে নাই FBত আছোঁ ইনষ্টাতহে নাই গুড মই মানে ৰিলছ বনোৱা ছোৱালী একদম বেয়া পাওঁ আৰু FBত কিমান ফ্ৰেণ্ডছ আছে 500-600 মান হ'ব চাগে 500 নে 600 500 FBত কি নামেৰে একাউণ্ট আছে আৰু ডিপিত কাৰ ফটো আছে মায়া বৰগোহাঁই নামেৰে আৰু মোৰ নিজৰে ফটো আছে ল'ৰা ফ্ৰেণ্ড কিমান আছে নেজানো নহয় 4-5টা মান আছে হ'বলা 9-10টা তাৰমানে আপুনি এইবোৰ এনকুৱাৰী মই কৰোঁৱেই ৰাতি কোনে কোনে চেটিং কৰে আৰু কেইটালৈকে কৰে মই ৰাতি 10টা বজাতে ফোন অফ কৰি শুই যাওঁ অচিনাকি মানুহৰ লগত কথা পাতি ভাল নাপাওঁ বয়ফ্ৰেণ্ড আছে নেকি কি কথা কৈছে বয়ফ্ৰেণ্ড থকা হ'লে এনেকৈ আপোনাৰ লগত কথা নাপাতিলোহেঁতেন মানে আগতে আছিল নে কলেজ বা অফিচত বয়ফ্ৰেণ্ড আছিল চাগে তুমিতো দেখিবলৈ ইমানো বেয়া নহয় মই এইবোৰ একেবাৰে বেয়া পাওঁ কলেজত কেৱল পঢ়াত গুৰুত্ব দিছিলোঁ এতিয়া অফিচত কেৱল কামত গুৰুত্ব দিওঁ গুড বেয়া নাপাবা মই মানে ছেকেণ্ড হেণ্ড বস্তু আগৰ পৰাই বেয়া পাওঁ সদায় চিলপেক বস্তু ভাল পাওঁ বুজি পাইছা নহয় অঁ বুজিছোঁ শুনা বাকীবোৰ কথা বাৰু ঠিকে আছে তুমি খালি এটা কথা বাদ দিব লাগিব কি মানে বিয়াৰ পাছত তুমি চাকৰি এৰিব লাগিব বিয়াৰ পাছততো মোৰ কামবোৰ মায়ে নকৰিব বোৱাৰী থকাৰ পাছতো যদি কাম কৰা মানুহে কামবোৰ কৰিবলগীয়া হয় তেতিয়া মানুহে কি বুলিব গতিকে তুমি চাকৰি এৰিব লাগিব সম্পূৰ্ণ সময় ঘৰত দিব লাগিব টকা পইচাৰ কথা চিন্তা কৰি তুমি চাকৰি কৰিব নালাগে তোমাক খুৱাব পিন্ধাব পৰাকৈ আমাৰ টকা পইচা আছে আৰু বেছি তুমি একো কৰিব নালাগে আমাৰ ঘৰখনত তুমি সকলো সা সুবিধা পাবা ঘৰৰ কামবোৰ কৰিবলৈ সকলোবোৰ সা সুবিধা আছেই খালি এটা কথা মনত ৰাখিবা সকলোবোৰ কাম যাতে সময়মতে হয় কাৰণ আমি সকলোবোৰ কাম টাইমলি কৰোঁ খোৱা আৰু খোৱাটো টাইমলি কৰোঁ স্বাস্থ্যৰ কাৰণে ভাল বাছ ইমানেই আৰু নাই আৰু কিবা আছে নেকি যদি আছে কৈ দিয়ক আৰু বেছি একো নালাগে আমাৰ ঘৰখনত তুমি সকলোবোৰ সা সুবিধা পাবা এটা কথা তোমাক দেখি ক'ব লাগিব বুলি ভবা নাই তথাপি এবাৰ কৈ থওঁ মানে তুমি বিয়াৰ পিছত শাৰী বা চাদৰ মেখেলাই পিন্ধিব লাগিব অন্যতে মা দেউতাই বেয়া পায় বা ময়ো ভাল নাপাওঁ হ'ব এতিয়া মই আপোনাক কেইটামান কথা সুধিব পাৰোঁনে অ'কে সোধা কি সুধিব খুজিছা মানে মোক আপুনি যিখিনি সুধিলে সেইখিনিকে মই আপোনাক সুধিব বিচাৰিছোঁ মানে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই ছ'চিয়েল মিডিয়াত আপুনি কিমান এক্টিভ থাকে কিমান ফ্ৰেণ্ড আছে সেইবোৰকে সুধিব বিচাৰিছোঁ আৰে এইবোৰ জানি তুমি কি কৰিবা ল'ৰা মানুহৰ ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড থকাটো নৰ্মেল কথা হয় নেকি ঠিক আছে আপোনাৰ চাকৰিৰ বিষয়ে কওকচোন চাকৰিৰ বিষয়ে মানে আপুনি কি পোষ্টত চাকৰি কৰে কিমান চেলাৰী পায় কিয় সেইবোৰ কিয় জানিব বিচাৰিছা প্ৰাইভেট কোম্পানীত জব কৰোঁ ভাল চেলাৰী পাওঁ ভাল মানে কিমান 50,000 মই চৰকাৰী চাকৰি কৰোঁ 70,000 টকা দৰমহা পাওঁ এতিয়া কওক চাকৰি মই এৰিব লাগে নে আপুনি মই আকৌ চাকৰি কিয় এৰিম মইতো তোমাক এতিয়ালৈকে হাঁহ কোৱা নাই চাকৰি এৰা নেৰাটোৰ পিছৰ কথা তোমাক যদি মই আজি ৰিজেক্ট কৰি যাওঁ তুমি কি কৰিবা সেইটো কোৱাচোন এনে মই কি কৰিম বুলি ভাবিছে আপুনি কওকচোন কি কৰিবা আৰু নিজৰ কপালত দুহুৰি কান্দিবা ইমান ভাল ল'ৰা এটা হাতৰ পৰা হেৰালো বুলি 2 এদিন হয়তো তুমি ৰুমৰ পৰাই নোলাবা মায়া চাহ দুকাপ তালৈকে পঠাই দিওঁ নেকি নালাগে মা চাহ একাপ দিলেও হ'ব নিহাৰে চাহ মিঠাই নাখায় বোলে তেখেতৰ ডায়েবেটিছ আছে তেখেতৰ কাৰণে নিমখীয়া আৰু তিতাৰহে প্ৰয়োজন কি কৈছা এইবোৰ তুমি মোৰ ডায়েবেটিছ আছে বুলি তোমাক কোনে ক'লে নাই নেকি তেনেহ'লে হৈ যাব আজিলৈ কি কৰিছা মোৰ বাবে তিতা আৰু নিমখীয়া খানা ৰেডি কৰিছোঁ কি কৰা
love the chase and the hunt, and I set the pace when I'm running. I always take what I want and I always give it 100. Don't need a bank, no I'm funded. Play the game. শাৰী মই জীৱনত প্ৰথমবাৰ পিন্ধিছোঁ, তাকো মায়ে জোৰ কৰাৰ কাৰণে। আৰু তই ভাবিছ মই গোটেই জীৱন শাৰী পিন্ধি কটাম? তই চিধা আপুনিৰ পৰা তই মায়া এইবোৰ কিহৰ 𝗗𝗏 আৰু অথনিৰ পৰা তই যিবোৰ বমি কৰি আছ সেইবোৰ কি সভ্য মানুহৰ চিন? আৰু কি কৈছিলি তই? চৰকাৰী চাকৰি এৰি তোৰ ঘৰত বিনা বেতনত 24/7 চাকৰ কৰিব লাগে, কাম কৰাৰ সকলো সা সুবিধা আছে বুলিয়ে সকলো কাম টাইমলি কৰিব লাগিব। হেৰ' বিয়া পাতিবলৈ আছে নে কাম কৰা বাই বিচাৰি আহিছ? বহুত বেছি কথা কৈছা তুমি, মই কিন্তু এইবোৰ ভাল নাপাওঁ। তেতিয়াহ'লে কি ভাল পাওঁ? শিল্পেক মাল। নিজৰ চেহেৰাটো এবাৰ আইনাত চাবিচোন, তই বজাৰৰ 10 টকীয়া মালৰো যোগ্য নহয়। তুমি কিন্তু মোক অপমান কৰিছা। নাই কৰা, কৰিমহে এতিয়া। কি সুধিছিলি? ছ'চিয়েল মিডিয়াৰ কথা শুন। ইনষ্টাগ্ৰামত মোৰ 50K ফলোৱাৰ্ছ আছে আৰু ফেচবুকত 2টাকৈ একাউণ্ট আছে। বয়ফ্ৰেণ্ডক জ্বলাবৰ কাৰণে মই তোৰ নিচিনা তোৰ লগত কথা বতৰা পাতিবলৈ ৰাজি হৈছিলোঁ। নহ'লে তোৰ নিচিনা ল'ৰাক মই ইনষ্টাগ্ৰামত ভাও নিদিওঁ আৰু ফেচবুকত ব্লক মাৰোঁ। মই মানে মায়া কি মই মানে হা? কি মই মানে? ছোৱালীক বজাৰৰ বস্তু বুলি ভাবিছ? নহয়, তাৰ মানে তুমি ভুল বুজিছা। তোমাক মোক তই কিটো বাদ দে, তোক মই গতিওৱাৰ আগত তই ৰুমৰ পৰা ওলাই যা। মা মা ক'ত আছা তুমি? এইবোৰ কি ছোৱালী মাকৰ আচল দৰকাৰ হ'ল তাৰ মুখখন লুকাবলৈ। মায়াক ৰিজেক্ট কৰিবলৈ আহে। 𝗟𝗏𝗀𝗃 মায়া ইজ দ্য বেষ্ট।